নমস্কাৰ প্ৰিয় দৰ্শকসকল, সকলোৰে খবৰ বাৰু ভালনে? আশা কৰোঁ সকলোৰে খবৰ ভালেই। ইতিহাসৰ কিছুমান নজনা কথা অথবা কিছুমান ৰহস্যময় কথা যিবোৰ আমি সদ্যহতে নাজানো, তেনেকুৱা ধৰণৰ বিষয়বস্তুৰ ওপৰত আমাৰ এই চেনেলটোত ভিডিঅ' আকাৰে ৰহস্যভেদ কৰা হয়। গতিকে যদিহে তেনেকুৱা ধৰণৰ ভিডিঅ'ৰ বাবে আপোনালোক আগ্ৰহী, তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে আমাৰ আগন্তুক ভিডিঅ'সমূহৰ নিয়মীয়া নটিফিকেশ্যন আপোনালোকে পাই থাকে। আজিৰ আমাৰ এই ভিডিঅ'টিৰ বিষয়বস্তু হৈছে মহাভাৰতৰ অন্তৰ্গত। মহাভাৰতৰ যুদ্ধ সংঘটিত হৈছিল দুই পক্ষৰ মাজত, কৌৰৱ আৰু পাণ্ডৱৰ মাজত। পাণ্ডৱ আছিল 5 ভাই, ক্ৰমে যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল আৰু সহদেৱ। কিন্তু কৌৰৱৰ আছিলে 100জন ভাই ককাই। আপোনালোকে জানেনে সেই 100জন কৌৰৱ কোন কোন আছিল আৰু তেওঁলোকৰ কি কি নাম আছিল? যদিহে আপোনালোকে সেই সন্দৰ্ভত নাজানে, তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবেই। ভিডিঅ'টো শেষলৈকে চাই থাকিব অধিক তথ্যৰ বাবে। নমস্কাৰ, মই হিমু ভূঞা আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ৰহস্য ইউটিউব চেনেলৰ মাজলৈ। আহক আজি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টি। কৌৰৱ পক্ষৰ সকলোতকৈ ডাঙৰ আছিল দুৰ্যোধন। তেওঁৰ পিছৰৰ পৰা ক্ৰমে দুঃশাসন, দুঃসহ, দুশল, জলসংঘ, সম, সহ, বিন্দ, অনুবিন্দ, দুধৰ্ষ, সুবাহু, দুঃপ্ৰদৰ্শন, দুৰ্মৰ্শন, দুৰ্মুখ, দুষ্কৰ্ণ, বিকৰ্ণ, ফল, সতোৱান, সুলোচন, চিত্ৰ, উপচিত্ৰ, চিত্ৰাক্ষ, চাৰুচিত্ৰ, শৰাসন, দুৰ্মদ, দুৰ্বিগাহ, বিবিৎসু, বিকটানন্দ, পূৰ্মনাভ, সুনাভ, নন্দ, উপনন্দ, চিত্ৰবান, চিত্ৰবৰ্মা, সুবৰ্মা, দুৰ্বিমোচন, অয়ুবাহু, মহাবাহু, চিত্ৰাংগ, চিত্ৰকুণ্ডল, ভীমবেগ, ভীমবল, বালাকী, বলবৰ্ধন, উগ্ৰায়ুধ, সুসেন, মহোদৰ, চিত্ৰায়ধ, নিসংগী, পাশী, বিন্দাৰক, দৃঢ়বৰ্মা, দৃঢ়ক্ষেত্ৰ, সোমকৃতি, অনুদৰ, দৃঢ়সংঘ, জৰাসংঘ, সত্যসংঘ, সৎসুবাগ, উগ্ৰস্বৱা, উগ্ৰসেন, সেনানী, দুষ্পৰাজয়, অপৰাজিত, কুণ্ডশায়ী, বিশালক্ষ, দুৰাধৰ, দৃঢ়হস্ত, সুহস্ত, বাতবেগ, সুবৰ্ষ, আদিত্যকেতু, ব্ৰহ্মাশী, নাগদত্ত, উগ্ৰশায়ী, কবচী, ক্ৰথন, কুণ্ডী, ভীমবিক্ৰ, ধনুৰ্ধৰ, বীৰবাহু, অলোলোপ, অভয়, দৃঢ়বৰ্মা, দৃঢ়বথাশ্ৰয়, অনাধৃশ্য, কুণ্ডভেদী, বীৰবী, চিত্ৰকুণ্ডল, প্ৰধম, অমাপ্ৰমাথি, দীৰ্ঘপুৰুমা, সুবীৰ্যৱান, দীৰ্ঘবাহু, সুজাত, কনকধ্বজ, কুণ্ডাসী, বীৰজ, য়য়োৎসু। এই 99জন কৌৰৱ ভাতৃৰ দুশালা নামে এগৰাকী ভনী আছিল, যাৰ বিয়া জয়দ্ৰথৰ লগত হৈছিল। এই হৈছে 100 কৌৰৱৰ নাম। তেনেহ'লে প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদিহে আমাৰ ভিডিঅ' চাই পেলাই আপোনালোকে অকণমান হ'লেও ভাল পাইছে, তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব আমাৰ নতুন নতুন ভিডিঅ'সমূহৰ নটিফিকেশ্যনৰ বাবে। তেনেহ'লে দৰ্শকবৃন্দ, এক নতুন ৰহস্য, এক নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ লগত পুনৰ লগ হ'ম অন্য এটা ভিডিঅ'ত। তেতিয়ালৈকে চাই থাকিব ৰহস্য ইউটিউব চেনেল।